পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইজনী কি কয় আমাৰ নবুটো চাওক, যি ধৰণৰ এক্টিং দেখাইছে। পূৰা বাইদেউ তেনেকুৱা কৰিছে যে পূৰা মনটোত মানে মোৰতো মনটো কেনেকুৱা লাগি যায়। চি চি চি, তেনেকুৱা নকৰিব বাইদেউ। কি কৰে তেনেকুৱা আপোনালোকে একদম বেয়া। তেনেকুৱা স্বভাৱ তেনেকুৱা কি নকৰিব, অকণমান ভালদৰে চলিবলৈ চেষ্টা কৰক, সেইটোৱেই কথা। লোকের বেটি লো লম্বা লম্বা চুল এরকম মাচিস মেরে দেবো জ্বলে যাবে চুল। ওই মাইয়া ওই, তুই এমন করে ভিডিও করলে কি তো সবাই লাইক মারবে? শালা আগে ভিতরে প্যান্টটা পর, তারপরে তো জামাই বাবু নজর দেবে। অমনি তো কেউ নজর দেবে। বাইদেউজনী পূৰা কাপোৰ চাপোৰ পূৰা কি কৰি বহিছে। বাইদেউ তেনেকুৱা নকৰিব, আমাৰ মনটো মানে একদম ৰখিব নোৱাৰা হৈ যায়। তেনেকুৱা কিয় কৰে? ইছ, পাগল হৈ যাম দেই, বুলিয়া হৈ যাম। বুলিয়া মানে একেবাৰে বুলিয়া হৈ গৈছোঁ। চি, লাজ নালাগে নেকি আপোনাৰ বাৰু? হা, লাজ নালাগে? তেনেকুৱা ছোৱালী হৈ পেলাই পূৰা কি কৰিছে, কাপোৰ চাপোৰ পূৰা ডান্স কৰিছে, পেট দেখাই ডান্স কৰিছে। কি ডান্স এইটো? কিৰকম ডান্স? আৰু কাপোৰটো পূৰা আপুনি কি কয় কাটি লৈছে। তেনে কাটি লৈ জানো? পূৰা ডান্স কৰিছে, পূৰা কাপোৰ চাপোৰ পূৰা তেনেকুৱা কিয় পিন্ধিছে? লাজ নালাগে আপোনাৰ? ঘৰত মা দেউতাই একো নকয় নেকি? হা, অসভ্য। डीजल गाड़ी आसम कर बोगी चढ़ी अरुणाचल कर डीजल गाड़ी आसम कर बोगी चढ़ी आउ चढ़ी बैठ गाड़ी যাব অৰুণাচল হাইৰে যাব। বাইদেউজনী পূৰা একদম পূৰা ডান্স কৰিছে, ভাল লাগিছে। তথাপিও ভালটো ড্ৰেছিংটো আপোনাৰ ভাল লাগিছে। তথাপিও আপুনি কি কয় ড্ৰেছটো যোনটো কি কৰিছে আপোনাৰ ড্ৰেছটো মই আপুনি কাপোৰটো হোৱা স্বত্তেও ধুনীয়া লগা স্বত্তেও আপুনি কাপোৰটো ঢাকি ল'ব নোৱাৰে নেকি নিজৰ? যে পূৰা অংগ দেখুৱাই নাচিলে আপোনাৰ লাইক পাবৰ কাৰণে আপুনি নাচিলে তেনেকুৱা আপোনাৰ হ'ব নেকি? তেনেকুৱা হ'ব আপোনাৰ? আপোনাৰ একো লাজ নালাগে আপোনাৰ? তেনেকুৱা কিয় কৰে? আপুনি নেপালী হয় মই মানিছোঁ, তথাপি আপুনি ডান্স কৰক, কি কৰক। আপোনাৰ ঘৰৰ মানুহ কি ক'ব? ঘৰৰ পৰিয়াল আপোনাৰ কোনো একো নকয় নেকি? হা, এনেকুৱা নকৰিব। ঠিকেই কৰিছে, তথাপি আপোনাৰ কাপোৰটো চাওঁ। তেনেকুৱা নকৰিব, একদম পূৰা আমাৰ মনটো থাকিব নোৱাৰা হৈ যায়। সঁচা কৈছোঁ, মইতো যি কাপোৰ পিন্ধিছে, ইছ, আমাৰ মনটো একেবাৰে বেয়া হৈ যায় যে। তেনেকুৱা নকৰিব, একেবাৰে পূৰা বেয়া হৈ যায় মনটো, পূৰা বেয়া হৈ যায়। তেনেকুৱা নকৰিব। কি বাইদেউ অলপমান কি কৰিছে আপুনি? কি দেখাব বিচাৰে নেকি? আপোনাৰ কি কয় বস্তু নিজৰ অংগটো দেখাই পেলাই আপোনাৰ নিজৰ মানে পৰিচয় দেখাব পাৰে, বা আপোনাৰ কি কয় তেনেকুৱা কৰিব বিচাৰে নেকি? কিয় তেনেকুৱা কৰে? মানুহৰ সজাগ কি তেনেকুৱা যদি আপুনি দেখায়, ল'ৰাবিলাকৰ মন কেনেকুৱা হ'ব? আমাৰ মনটো পূৰা থাকিব নোৱাৰা হৈ যায় দেই। চি, কি ক'ব আৰু। হেল্ল' বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, যদি আপোনালোকে নতুন যদি কোনোবা চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজতে। থেংক ইউ, ধন্যবাদ।